ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আজি গৈছোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ আঁতৰত ঐতিহ্যমণ্ডিত মদন কামদেৱ দেৱালয়লৈ। তাত আমাৰ লগৰবোৰে আজি এটা খানা আছে আৰু বহুদিন মদন যোৱাও হোৱা নাই, তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া যাবৰ কাৰণে ৰেডি আৰু মই মোৰ লগৰজনীক ৰখি আছোঁ, তাইক আহি পোৱা নাই আৰু এয়া মই গৰম পানী লৈ লৈছোঁ তাত খাবৰ কাৰণে। আৰু মানে মোৰ অলপ চৰ্দি আৰু টনচিলৰ প্ৰব্লেম হৈ আছে আৰু তাত অলপ খোৱা পানীৰ অলপ প্ৰব্লেম হয়। একদম ৰেডি এতিয়া যাবৰ কাৰণে। মোৰ লগৰজনী আহি মদন কামদেৱ মন্দিৰত ভিতৰত যোৱা মুখ্য গেট আৰু আমাৰ লগৰ কেইজনীও আহি আছে এতিয়া। দেৱালয় আহি পাইছোঁ আৰু আমাৰ তাত চলি আছে খানা, তাত বনাই আছে আৰু লগৰ বহুবিলাক আহিব আছে, আহি পোৱাই নাই আৰু মন্দিৰৰ ভিতৰলৈ যাম। আমাৰ খানাৰ আৰম্ভণি 7 আপেৰে কৰিছোঁ। ফাৰ্ষ্ট আমি 7 আপ খাই লৈছোঁ, যদিও মোৰ অলপ চৰ্দি টনচিল হৈ আছে, চলি যায় আৰু কেতিয়াবা। গৰম পানী লৈছোঁ কিন্তু গৰম পানী কিন্তু 7 আপ। এতিয়া আমাৰ খানাৰ মাংস ভাজি ৰেডি হৈছে। এতিয়া আমি মন্দিৰৰ ভিতৰৰ ফালে যাই আছোঁ। মন্দিৰৰ এইটো হৈছে মিউজিয়াম, ইয়াত আছে আৰু ইফালে আমি যাব লাগিব মন্দিৰৰ ফালে। এতিয়া আমি মন্দিৰৰ ভিতৰত যাম আৰু চিৰি বগাই এতিয়া আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আৰু ইফালে যাব আছে আৰু ভাগৰ লাগি গৈছে। আৰু মই এনেকৈ দেখাই দিছোঁ অলপ। ইফালে কিবা কিবি শিলৰ মূৰ্তি আছে, কিন্তু গেটখন বন্ধ যিহেতু ভিতৰত সোমাব নোৱাৰোঁ এতিয়া। মদন কামদেৱৰ মুখ্য মন্দিৰ আৰু ইয়াত ভক্তগণে সকলোৱে চাকি বন্তি ইয়াতে জ্বলাই দিয়ে। মন্দিৰটো আছে আৰু ইয়াতে এইটো এটা গণেশ মন্দিৰ, এইটো গণেশ মন্দিৰ। ইয়াত বহুতো শিলৰ মূৰ্তিবিলাক আছে, যথেষ্ট শিলৰ মূৰ্তি আছে আৰু সাধাৰণতে সকলো মন্দিৰবিলাক পূব পশ্চিম দিশত থাকে, কিন্তু এই মদন কামদেৱ মন্দিৰটো এই ব্যতিক্ৰম, এইটো পশ্চিম পূব মুখ হৈ আছে এইটো মন্দিৰ। আৰু এই মদন কামদেৱ মন্দিৰটো কেতিয়া কেনেকৈ স্থাপন হৈছিলে এইটো এতিয়াও ৰহস্য হয়, এইটো সঠিকভাৱে কোনেও ক'ব নোৱাৰে। কিন্তু 11-12 শতিকাত পাল বংশৰ ৰজাই এই মন্দিৰটো নিৰ্মাণ কৰে বুলি এটি বিশ্বাস আছে। আৰু এই শিলৰ মূৰ্তিবিলাক বহু বছৰ ধৰি মাটিৰ তলত পোত খাই আছিলে। 1979 চনত এই মূৰ্তিবিলাক উদ্ধাৰ কৰিছিলে আৰু মহাদেৱে ইয়াত তপস্যা কৰি আছিলে। তপস্যা কৰাৰ সময়ত মদনে মহাদেৱৰ তপস্যা ভংগ কৰিছিলে আৰু তপস্যা ভংগ কৰাত মহাদেৱে বহুত ক্ৰোধিত হৈ মদনক পুৰি হ্ৰাস কৰি দিছিলে।
পাছত মদনৰ পত্নী ৰতী দেৱীয়ে কাকুতি মিনতি কৰাত মহাদেৱ সন্তুষ্ট হৈ কামদেৱক জীৱন দান দিছিল। কিন্তু মদনে নিজৰ ৰূপ পুনৰ ঘূৰাই পোৱা নাছিল। সেয়ে ৰতী দেৱীয়ে কামাখ্যা দেৱীক এই পৰ্বতত স্তুতি কৰিছিল আৰু কামদেৱে পুনৰ নিজৰ ৰূপ ঘূৰাই পাবলৈ সক্ষম হৈছিল। আৰু তেতিয়াৰে পৰা এই তীৰ্থস্থানক মদন কামদেৱ নামেৰেও জনা যায় বুলি বিশ্বাস। অহাৰ পৰা ইহঁতে নন ষ্টপ ফটো উঠি আছে। যিমানে ফটো মানে নুঠক কিয় ইহঁতৰ মানে ফটো সদায় কমেই হৈ যায়। এতিয়াও পুৰা ফটো উঠাতে ব্যস্ত হৈ আছে। আৰু আমাৰ এখেতে এইবাৰ এনেকে ফটো উঠিব ধৰিছে। আৰু কিমান টাইম দৰ্শন হৈ গ'ল, কিন্তু আমাৰ ইহঁতৰ ফটো উঠা এতিয়ালৈ শেষ হ'ল। ধুনীয়া ধুনীয়া ফটো উঠাই দি আছো, কিন্তু মোক ফটো উঠাই দিয়া মানুহ নাই এতিয়া বৰ্তমান। এইখন হৈছে মদন কামদেৱ মন্দিৰৰ এইখন পাৰ্ক। আৰু ইয়াত আজি বেছি মানুহ নাই, কিন্তু যেতিয়া জানুৱাৰী মাহত আৰু ডিচেম্বৰৰ শেষত বহুত বেছি মানুহ হয়। ইফালে পাহাৰ আছে, ইফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হয়। যদিও ঘৰৰ ওচৰতে বহুত দিন হ'ল অহা হোৱা নাছিলে, আৰু আজি আহি বহুত বেছি ভাল লাগিছে। আৰু আজি মানে এনেকুৱা হৈছে ধুনীয়াকৈ চাব পাৰিছোঁ গোটেইখিনি, যিহেতু মানুহৰ ভিৰটো আজি বহুত বেছি কম হয়, তেনেকুৱাকৈ ইমান মানুহ নাই। আৰু খানা ইয়াতে আৰু বেলেগ বেলেগে খানা খাই আছে, কিন্তু বেছি মানুহ আজি নাই ইয়াত। ডিচেম্বৰ 1 জানুৱাৰী হওক বহুত মানুহ ভিৰ হয়, ঠাই নোহোৱা হৈ যায়, কিন্তু আজি খুব কম মানুহ ইফালে। আৰু আমাৰ খানা চলি আছে, আৰু আমাৰ বহুত সময় হৈ গ'ল। এতিয়া খানালৈ গৈ আছোঁ, ভোকো লাগিছে, বহুত বেছি দেৰি হৈছে। আমাৰ খানা খোৱা হৈ গ'ল, বহুত বেছি ভাগৰ লাগিছে, আৰু ব্লগটো ইয়াতে শেষ কৰিছোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ ইমানতে শেষ কৰিছোঁ। বাই বাই।